দৌৰি আছে কিৰণ ৰিজু ডাঙৰীয়া চব আৰু আমি দৌৰি আছো আমিও দৌৰিম লগত আজি ৰাষ্ট্ৰীয় একতা দৌৰ আৰু ৰাষ্ট্ৰীয় একতা দৌৰত আমি অংশগ্ৰহণ কৰিবলৈ পাইছো আৰু সকলো লোক আছে ইয়াত আৰু এয়া চাওক অৰ্ধসামৰিক বাহিনীৰ লোক আৰু সকলো দৌৰি আছে আৰু এনেকুৱা এটা দিনৰ সাক্ষী ইমানটা এনেকুৱা এটা দিনৰ সাক্ষী আজি হ'বলৈ পাইছো খুব সুখী এয়া হৈছে ব্ৰহ্মপুত্ৰ আৰু মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এনেদৰে বৈ গৈছে আৰু ইয়াৰ ওপৰত যিখন নতুনকৈ দলং এইখন আৰু ইয়াতে CRPF পুলিচ সকলো লোক আহিছে আৰু এয়া ব্ৰিজৰ ওপৰত কি দৌৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী কি ফূৰ্তি দৌৰিব পায় ইউনিটি অফ ৰান আৰু আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰণে আজি একতা দৌৰ আৰু আমি এতিয়া মই যে হেলমেট পিন্ধা নাই বুলি ভাবিব এয়া হেলমেটটো আছে কাৰণ ৰাস্তা দি গৈ আছোঁ গাঁৱৰ ৰাস্তাৰ কাৰণে হেলমেটটো লগোৱা নাই লগাম আৰু ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰণে এতিয়া আজি বহুত ভাল ভাল মানুহ আহি আছে আৰু কেন্দ্ৰীয় মন্ত্ৰী আহি আছে আৰু ব্ৰহ্মপুত্ৰ ব্ৰিজখনো আজি আপোনালোকক দেখুৱাই আছোঁ মজা হ'ব ব্লগটো চাই থাকিব আৰু এইখনেই হৈছে বিখ্যাত যিখন নতুনকৈ বনাইছে তেজপুৰৰ কলিয়াবৰ সংযোগী এইখন হৈছে ব্ৰহ্মপুত্ৰ দলঙৰ আৰম্ভণি আৰু এতিয়া যিহেতুকে কেন্দ্ৰীয় মন্ত্ৰী আহিব আৰু সেইকাৰণে তেওঁলোক পুৰা সষ্টম হৈ আছে আৰু আৰক্ষীৰ লোক আৰু এইখন ব্ৰিজতে আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে ইয়াতে আজি একতা দৌৰত অংশগ্ৰহণ কৰিব মজা হ'ব আজি চাই থাকিব ভিডিঅ'টো কাৰণ আপোনালোকক দেখুৱাব লাগিব নহয় জানো সেইকাৰণে আমি এইখন পুৰণা যিখন ব্ৰিজ আছে পুৰণা ব্ৰিজখন দি আহি আছোঁ নাই ন এইখন পুৰণা হয় আৰু সেইখন নতুন হয় দুখন আচলতে এইখন যিখন দলং এইখন দলঙৰ অলপ মেৰামতি কৰিব হৈছে এইবিলাক মেৰামতি কৰিয়ে আছে বহুত দিন হৈ গ'ল এখন মেৰামতি কৰা নাই আৰু সেইকাৰণে এতিয়া মেৰামতি কৰিব লগা হৈ গৈছে ৰাষ্ট্ৰীয় একতা দৌৰত যিহেতুকে অংশগ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰী চব কিমান ছাত্ৰ ছাত্ৰী আহিছে আৰু আগতো আছে মই দেখাই আছোঁ আপোনালোকক আৰু এনেদৰে যিটো একতা দৌৰ ইউনিটি অফ ৰান আৰু তাক অংশগ্ৰহণ কৰিবৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী আহিছে আমি ব্ৰিজলৈ গৈ আছোঁ ব্ৰিজত দেখুৱাই আছোঁ আপোনালোকক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব কোনোবা কলেজৰ পৰা আহিছে কোন স্কুল বিভিন্ন বিদ্যালয় মহাবিদ্যালয় সকলোৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীবিলাক আৰু ইয়াতে যিহেতু ইউনিটি অফ ৰান তাত অংশগ্ৰহণ কৰিব কিছু সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ দেখিছে মানুহ হৈ গৈছে সম্পূৰ্ণ চাৰিওফালে মানুহ এইখন হৈছে মেইন ফ্লেগ ৰান অফ ইউনিটি নেশ্যনেল ইউনিটি ডে আৰু ব্ৰিজৰ ওপৰত আছোঁ যেতিয়া আমি অকণমান আপোনালোকক ব্ৰহ্মপুত্ৰৰ ভিউটো আপোনালোকক দেখুৱাই দিছোঁ এয়া হৈছে ব্ৰহ্মপুত্ৰ আৰু মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এনেদৰে বৈ গৈছে আৰু ইয়াৰ ওপৰত যিখন নতুনকৈ দলং এইখন আৰু ইয়াতে CRPF পুলিচ সকলো লোক আহিছে আৰু যিহেতুকে চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি জন্মদিন আৰু জন্মদিনৰ কাৰণে আজি ৰান অফ ইউনিটি যে একতা দৌৰ প্ৰতিযোগিতাত এতিয়া ভাগ ল'ব সকলোৱে ছাত্ৰ ছাত্ৰী আহিছে বহুত দেখুৱাইছোঁ আপোনালোকক ছাত্ৰ ছাত্ৰী সকলো ইয়াত উপস্থিত আছে এইবিলাক ছাত্ৰ ছাত্ৰী দেখিছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইটো কোনো ৰাজনৈতিক ভিডিঅ' নহয় আমি জাষ্ট ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰণে আমি এইটো ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত এইটো একতা দৌৰ হৈছে সেইটোকে দেখুৱাবলৈ আপোনালোকৰ চেষ্টা কৰিছোঁ ছাৰ আজি যিহেতুকে চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন আৰু তাক লৈ পেলাই আজি ইউনিটি অফ মানে ৰান হয় গতিকে যিহেতুকে আমাৰ লগত মহকুমাধিপতি ছাৰ আছে ছাৰ কি ক'ব আজি আমাৰ শোণিতপুৰ আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মাজত জুৰিডিকশ্যনটো আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট গতিকে আমাৰ কেন্দ্ৰীয় আইনমন্ত্ৰী মাননীয় কিৰণ ৰিজিজু ছাৰে আজি এই দলংখনত মানে ৰান ফৰ ইউনিটিৰ কাৰণে তেওঁ উদ্যোগ হেৰি কৰিব আৰু ইয়াত আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত হৈছে ৰাইজ উপস্থিত হৈছে এই দৌৰ সহযোগ কৰিব আৰু ছাৰ এইখন দলং আজিৰ পৰা মুকলি কৰিব আজিৰ পৰাতো মুকলি নকৰে আজিৰ পৰা
ঠিক আছে আহি পাব আৰু এয়া কেন্দ্ৰীয় মন্ত্ৰী আহিব ন গতিকে সিকিউৰিটি প্ৰটকলৰ কথা থাকে গতিকে পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ মজুত হৈ গৈছে ইয়াত আৰু কিছু সময়ৰ আগত আহি পাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু মোৰ লগত এগৰাকী দাদা আছে জ্যেষ্ঠ কি ক'ব আপুনি আজি এটা খুব এটা ভাল দিন কিন্তু আজি বিৰাট ভাল দিন আজি ভাৰতীয় একতাৰ দৌৰ বা চৰ্দাৰ বল্লভভাই পটেলে যিখিনি আমাৰ ভাৰতীয় কাৰণে কৰি থৈ গ'ল তাৰ এটা যুগান্তকাৰী আজি এটা দিন আৰু মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে থেংকছ দিব বিচাৰিছোঁ গতিকে আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ চাই থাকিব আৰু ভিডিঅ'টো স্কিপ কৰি নাযাব কাৰণ ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে বুজিব নোৱাৰিব কিছু ভাষণ দি আছে তাৰ পাছতে দৌৰি আছে দেখাই আছোঁ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব চাই থাকিব আৰু ইতিমধ্যে আৰম্ভ হৈ গৈছে ইউনিটি অফ দৌৰ এয়া চাওক দেখুৱাই আছোঁ আপোনালোকক আৰু সংবাদ মাধ্যমৰ লোকসকলো পূৰা ভিৰ কৰিছে এয়া এই ঠাই দেখাই আছোঁ আপোনালোকে চাওক চিকিউৰিটি প্ৰটকলৰ কথা থাকে ন গতিকে বহু কষ্ট হয় এয়া দৌৰি আছে কিৰণ ৰিজিজু ডাঙৰীয়া চাওক আৰু আমি দৌৰি আছোঁ আমিও দৌৰিম লগত আমাকো দেখাই দিবা অলপ আমিও দৌৰি আছোঁ আৰু এয়া হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ যি জন্মদিন আৰু জন্মদিনৰ কাৰণে আজি ৰাষ্ট্ৰীয় একতা দৌৰ আৰু ৰাষ্ট্ৰীয় একতা দৌৰত আমি অংশগ্ৰহণ কৰিবলৈ পাইছোঁ আৰু সকলো লোক আছে ইয়াত আৰু এয়া চাওক অৰ্ধসামৰিক বাহিনীৰ লোক আৰু সকলো দৌৰি আছে আৰু এনেকুৱা এটা দিনৰ সাক্ষী এনেকুৱা এটা দিনৰ সাক্ষী আজি হ'বলৈ পাইছোঁ খুব সুখী তুমি আগলৈ যোৱা আমি এনেদৰে দৌৰিব পাইছোঁ খুব এটা ভাল অনুভৱ আৰু এনেকুৱা পৰিৱেশ এতিয়া কলিয়াবৰৰ শোণিতপুৰৰ পৰা যিটো কলিয়াবৰৰ দিশে ব্ৰিজৰ ওপৰেদি গৈ আছে এনেকুৱা পৰিৱেশ এটা সুন্দৰ পৰিৱেশ কিমান মানুহ চাওক পিছফালে মই কেমেৰাটো অকণ দাঙি দিছোঁ বিদ্যালয় ছাত্ৰ ছাত্ৰী দৌৰি আছে চাওক এইয়া ব্ৰহ্মপুত্ৰৰ ওপৰত কেনেদৰে দৌৰি আছে চাওক এয়া ব্ৰিজৰ ওপৰত কি দৌৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী কি ফূৰ্তি দৌৰিব পায় ভণ্টি ক'ৰ পৰা আহিছা মই গুডলকৰ পৰা আহিছো তেজপুৰৰ পৰা আহিছো সূৰ্যদে আহিছো কোন স্কুল পাঁচমান হাই ছেকেণ্ডাৰী বাইদেউ কোন স্কুল শিশু বিদ্যাপীঠ কৈদল গতিকে আপোনালোকক যি ৰাষ্ট্ৰীয় একতা দৌৰ আপোনালোকক দেখুৱালোঁ আৰু কেনেকুৱা পালে গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফেচবুক পেজটো লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব